প্ৰথম প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ জন্ম ক'ত কেতিয়া হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীক কোন চনত হত্যা কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1948 চনৰ 30 জানুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ জন্মদিন অৰ্থাৎ 2 অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষত কি দিৱস পালন কৰা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে গান্ধী জয়ন্তী দিৱস হিচাপে মহাত্মা গান্ধীৰ জন্মদিন অৰ্থাৎ 2 অক্টোবৰ তাৰিখটো পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ জন্মদিনটো সমগ্ৰ বিশ্বই কি দিৱস হিচাপে পালন কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে আন্তৰ্জাতিক অহিংসা দিৱস। পৰৱৰ্তী প্ৰশ্ন 2 অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰসংঘই কেতিয়া সিদ্ধান্ত লয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2007 চনৰ 15 জুনত। পৰৱৰ্তী প্ৰশ্ন মোহনদাস কৰমচাদ গান্ধীক মহাত্মা নামটো কোনে প্ৰদান কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে মোহনদাস কৰমচাদ গান্ধীক মহাত্মা নামটো প্ৰদান কৰিছিল। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কৰমচাদ গান্ধী। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে পুতলীবাই। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কস্তুৰবা গান্ধী। পৰৱৰ্তী প্ৰশ্ন কোনটো আন্দোলনৰ সময়ত মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে অসহযোগ আন্দোলনৰ সময়ত। হয়, মহাত্মা গান্ধী অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে 1921 চনত অসমলৈ আহিছিল। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে ভাৰতত কৰা প্ৰথম সত্যাগ্ৰহ আন্দোলন কোনটো আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে বিহাৰৰ চম্পাৰণত কৰা বিদ্ৰোহটোৱেই হৈছে মহাত্মা গান্ধীয়ে ভাৰতত কৰা প্ৰথম সত্যাগ্ৰহ আন্দোলন। পৰৱৰ্তী প্ৰশ্ন কোন বছৰৰ পৰা ভাৰতীয় নোট বা টকাত মহাত্মা গান্ধীৰ ছবি ব্যৱহাৰ কৰা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1996 চনৰ পৰা ভাৰতীয় নোট বা টকাত মহাত্মা গান্ধীৰ ছবি ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীক সন্মান জনাই ৰাষ্ট্ৰসংঘই কেতিয়া পোষ্টকাৰ্ড প্ৰকাশ কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2009 চনত। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীক হত্যা কৰা ব্যক্তিগৰাকীৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নাথুৰাম গডছে। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী শান্তিৰ নোবেল বঁটাৰ বাবে মুঠ কেইবাৰ মনোনীত হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুঠ 5 বাৰ 1937, 1938, 1939, 1947 আৰু 48 চনত মহাত্মা গান্ধী শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীক কিয় কেশৰ-ই-হিন্দ উপাধি প্ৰদান কৰা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে দ্বিতীয় বুৱেৰ যুদ্ধত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰাৰ বাবে মহাত্মা গান্ধীক কেশৰ-ই-হিন্দ উপাধি প্ৰদান কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মোৰ সত্যৰ অন্বেষণ। হয়, মোৰ সত্যৰ অন্বেষণ হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে কেতিয়া দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1930 চনৰ 12 মাৰ্চ তাৰিখে মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে প্ৰদান কৰা বিখ্যাত শ্লোগানটো কি আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে প্ৰদান কৰা বিখ্যাত শ্লোগানটো হৈছে কৰিম নাইবা মৰিম, ডু অৰ ডাই। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উলিওৱা বাতৰি কাকতখনৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ইণ্ডিয়ান অপিনিয়ন। পৰৱৰ্তী প্ৰশ্ন সবৰমতী আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহামানৱ মহাত্মা গান্ধীয়ে। পৰৱৰ্তী প্ৰশ্ন দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা ভাৰতীয়জনৰ নাম
কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মোহনদাস কৰমচাঁদ গান্ধী অৰ্থাৎ মহাত্মা গান্ধী পৰৱৰ্তী প্ৰশ্ন হৰিজনসকলৰ বাবে হৰিজন সেৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মোহনদাস কৰমচাঁদ গান্ধী বা মহাত্মা গান্ধী পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ মতে সত্যাগ্ৰহ কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে সত্যৰ প্ৰতি আগ্ৰহীকে সত্যাগ্ৰহ বুলি কোৱা হয় অৰ্থাৎ সত্যাগ্ৰহৰ মূল মন্ত্ৰ হ'ল এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ এক প্ৰক্ৰিয়া যাক সত্যাগ্ৰহ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীক জাতিৰ পিতা সন্মান কোনে প্ৰদান কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৱে পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে গান্ধী আৰু এই গান্ধী নামৰ চলচ্চিত্ৰখন 1982 চনত মুক্তি লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন দ্বিতীয় বুয়েৰ যুদ্ধত মহাত্মা গান্ধী কি বিভাগত নিয়োজিত আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে এম্বুলেন্স সেৱাত নিয়োজিত আছিল পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী কোন চনত অসমলৈ আহিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1921 চনত পৰৱৰ্তী প্ৰশ্ন মুনিয়া গান্ধী কোন আছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহাত্মা গান্ধী মহাত্মা গান্ধীক লৰালি কালত মুনিয়া বুলি মাতিছিল